মুখ্যমন্ত্ৰী ডাঙৰীয়াই দীপাৱলী সম্পৰ্কে এটা মন্তব্য প্ৰকাশ কৰিছে। মন্তব্যটোত তেওঁ প্ৰকাশ কৰিছে যে দীপাৱলীত যদি পালন কৰিব নোৱাৰোঁ তেন্তে ঈদো পালন কৰিব নোৱাৰোঁ। ঈদ আৰু দীপাৱলী দুটা সুকীয়া ধৰ্ম অনুষ্ঠান, গতিকে ইয়াৰ ওপৰত মই বিশেষ একো যুক্তি দিবলৈ যোৱা নাই। দীপাৱলীত উদযাপনত কোনেও বাধা দিব নোৱাৰিব। হয়, যিহেতু এটা উৎসৱ, গতিকে উৎসৱ প্ৰতি বছৰ মূৰে মূৰে এবাৰ আহে, গতিকে বাধা দিবলৈ কোৱা নাই আৰু কোনেও বাধা নিদিয়ে। কিন্তু এটা কথা সঁচা যে বৰ্তমান অসমত উৎসৱ পাৰ্বণৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো একেবাৰে হাম কাটি পৰিছে। আপুনি পূজাৰ পৰা আদি কৰি দেখিব, কোনো মানুহৰ আগতে যেনে ধৰণৰ পৰিস্থিতি আছিল, বৰ্তমান সেই পৰিস্থিতিটো যেন একেবাৰে নোহোৱা হৈ পৰিছে। এটা কথা মনত ৰাখিছেনে, আমাৰ জুবিনদাৰ মৃত্যুৰ পিছত চৰকাৰী বন্ধ কিন্তু 2-3 দিনহে দিছিল, কিন্তু গোটেই অসমতে যেন অসম বন্ধ, এসপ্তাহ 10 দিনলৈকে যেন অসম বন্ধ, এনেকুৱা এটা পৰিৱেশ হৈ পৰিছিল। আৰু তেওঁ কৈছে যে সকলোৱে কিয় কৰিব আতচবাজি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটা কথা কওঁ, দীপাৱলী হৈছে পোহৰৰ উৎসৱ, কোনো শব্দ উৎসৱ নহয়। লগতে আৰু এটা কথা, দীপাৱলী পতা নপতা সম্পৰ্কে, যদি আজি অসমবাসী শোকত ভাগি পৰি আছে, এই অৱস্থাত উৎসৱ কেতিয়া পালন কৰা হয়? যেতিয়া মনটো ভাল লাগি থাকে, আনন্দময় পৰিৱেশ এটা হৈ থাকে, তেতিয়া উৎসৱ পাতি ভাল লাগে। যেতিয়া দুখিত অৱস্থাত থাকে, মনটো বেয়া লাগি থাকে, তেনে অৱস্থাত উৎসৱ এটা পালন কৰাটো আমাৰ বাবেও কঠিন হৈ পৰে। গতিকে উৎসৱ দীপাৱলী পাতক নাপাতক সেইটো নিৰ্ভৰ কৰিব নিজৰ মনৰ ওপৰত। গতিকে আপুনি পাতিবও পাৰে, নাপাতিবও পাৰে, তাক লৈ মোৰ কোনো আক্ষেপ নাই। কিন্তু মোৰ এটাই আক্ষেপ, জুবিনদাৰ ন্যায়। আমি সেইদিনা উৎসৱমুখৰ পৰিৱেশ কৰিম যিদিনা জুবিনদাই উচিত ন্যায় লাভ কৰে। জুবিনদাৰ ন্যায়ৰ বাবে আমি শান্তিমূলক প্ৰতিবাদ কৰি যাম, কৰি আছোঁ আৰু কৰি যাম। জয় জুবিনদা, জয় আই অসম।